everyone, welcome back to my YouTube channel assamese vlogger Bonali মই আপোনালোকক পুনৰবাৰ মোৰ চেনেলৰ assamese ভিডিঅ'টো আদৰণি জনাইছো আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে লাইফটো পুৰা এনজয় কৰি আছে আৰু সুখত বৰ্তমান আমাৰ সকলোৰে ভাল ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত আজি মই আপোনালোকৰ ওচৰলৈ এটা খুব ইন্টাৰেষ্টিং ভিডিঅ' লৈ আহিছো সো আশা কৰিছো আপোনালোকে ভিডিঅ'টো অকনো যাতে স্ক্ৰিপ্ট নকৰে আৰু সম্পূৰ্ণ শেষলৈকে চাই ভিডিঅ'টো চাই যদি শেষত ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড চেনেলটো যদি পোনপ্ৰথমবাৰ খুজিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেল সাবস্ক্ৰাইব কৰি দিব কাষতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আজি মই আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ লৈছোঁ যে মই ঘৰতে কেনেনো সহজে কম সময়তে কম ইনগ্ৰিডিয়েণ্টছত ঘৰতে বানানা ফেচ মাস্ক বনালোঁ অলৰেডি বনালোঁ স্কিনত এপ্লাই কৰিলোঁ আৰু স্কিনখনো বহুত এতিয়া স্মুথ লাগিছে অকণমান উজ্জ্বল লাগিছে সো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকৰো বহুতৰ হেল্প হ'ব যিসকলে নাজানে বা এনেদৰে ট্ৰাই কৰা নাই সো লেটছ চি কেনেধৰণেনো মই বনালোঁ বানানা ফেচ মাস্কটো আপোনালোকেও চাওক আৰু যদি আপোনালোকৰো ইচ্ছা যায় আপোনালোকেও এপ্লাই কৰক আপোনালোকৰ স্কিনত সো বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ অবভিয়াছলি মই যিহেতু বানানা ফেচ মাস্ক বনাম বুলি আপোনালোকক ক'লোৱে আছোঁ মই তাৰ কাৰণে লৈছোঁ হাফ বানানা অলপ পকিলে বেছি কোনো প্ৰব্লেম নহয় আৰু হাফ মই কাটি থৈছোঁ আৰু অলপ লৈছোঁ বেচন আৰু অলপ লৈছোঁ চন্দন পাউডাৰ চন্দন যিটো পাউডাৰ কিনিবলৈ পায় পেকেটত সেইটো মুলতানী মিট্টি যদিও পায় সেইটোও দিব পাৰে কিন্তু এই দুটা দিলেও কোনো প্ৰব্লেম নহয় আৰু লগত দিছোঁ ভিটামিন ই কেপচুল আমি সকলোৱে জানো যে ভিটামিন ই কেপচুলটো আমাৰ স্কিন এণ্ড হেয়াৰৰ কাৰণে কিমান বেনিফিচিয়েল চ' ময়ো সেইকাৰণে ভিটামিন ই কেপচুলটো আপোনালোক দেখিছে দি দিছোঁ তাত এড কৰিছোঁ আৰু গোটেইখিনি মই ভালদৰে হাতেৰে মিক্স কৰি ল'ম যিহেতু হাতেৰে মিক্স কৰিলে বেছি স্মুথ হ'ব পেষ্টটো চ' সেইকাৰণে হাতেৰে মই ব্যৱহাৰ কৰিছোঁ কি হৈ গ'ল মুখত লগাবৰ বাবে ধুনীয়াকৈ বানানা ফেচ মাস্কটো আৰু তাৰ আগতে মই মুখখন ভালদৰে ধুই ল'লোঁ চ' মুখখন শুকাই গ'ল লগাব পাৰিম এতিয়া আৰু মোৰ মুখখনত এপ্লাই কৰা ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মই নেকৰ পৰ্চনটোতো এপ্লাই কৰি লৈছোঁ অকল মুখখনকে উজ্জ্বল কৰিলে কেনেকৈ হ'ব কওকচোন বাৰু আৰু দেখিছে কিমান সহজে এটা ফেচ মাস্ক ৰেডি হৈ গ'ল ঘৰতে চ' আৰু বহুতখিনি বাচি গ'ল চ' ভাবিছোঁ মই হাততো এপ্লাই কৰি লওঁ হাতখনৰো বহুত হেল্প হ'ব যিহেতু হাতখনতো বিভিন্ন ধৰণৰ কিছুমান স্পট পৰি থাকে বিভিন্ন ধৰণৰ কাম চাম কৰি থকা হয় ধূলি চুলি লাগে যিহেতু গৰম দিনততো আমি মানে হাতবোৰ মুকলিকেই থাকে চ' সেইকাৰণে হাততে এপ্লাই কৰি ল'লোঁ যিখিনি আছিলে আৰু বহুত দিনৰ পৰা বিচাৰি থকা বস্তু এটা আজি ঘৰৰ সন্মুখতে পালোঁ দেখি আচলতে মনটো ভালেই লাগি গ'ল আৰু লৈয়ে ল'লোঁ বস্তুটো ফাইনেলি আৰু বস্তুটো হৈছে এইটো হয়তো চবেই চিনিয়ে পাইছে ড্ৰেগন ফল আচলতে বহুত হেল্পফুল হয় বডিৰ কাৰণে আৰু এইটো হ'ল ফলটোৰ মুখখন আৰু এনেদৰে মানে আপোনালোকক দেখুৱাম বাৰু মই ফলটো কেনেদৰে কাটিম আৰু দেখিছে মানে কেনেধৰণৰ শেপত আছে ফলটো আপোনালোকক তাকে দেখুৱালোঁ আৰু এনেদৰে মানে দীঘলকৈ আচলতে অকিয়াই লোৱা নিচিনাকৈ মিহিকৈ ল'ব লাগে আৰু ওপৰৰ পৰা এনেকৈ মুখখনৰ পৰা ধৰি লৈ উভতাই দিব লাগে আপোনালোকে হয়তো বুজিছে কি কৈছোঁ বা ভিডিঅ'টো দেখিছেই এনেদৰে কৰি ল'লে এইটো ওলাই গ'ল যোনটো ফল আমি আচলতে খাম এতিয়া আৰু এনেদৰে কাটি ল'লে এয়া দেখিছেনে ভিতৰত এনে চিডছ আছে কিন্তু মই ভাল পালোঁ খাই কিছুমান বহুতে বেয়া পায় কিন্তু মই ভাল পালোঁ খাই মই কেলেই জানো এনেধৰণৰ কিছুমান বস্তু খাই ভাল পাওঁ আৰু এয়া পোৱালি দুটাকো দিছোঁ টেষ্ট কৰিবলৈ য়ামিনে আৰু এতিয়া 6:30মান বাজিছে অলপ ওলাই আহিছিলোঁ তাকে ভাবিলোঁ হোটেলত কিবা এটা খাই লওঁ
তাৰ কাৰণে অৰ্ডাৰ দিলোঁ চিজ পনীৰ ডোচা। মই খাই বিৰাটেই ভাল পাওঁ। আৰু ইয়াত চাম্বাৰ নাৰিকলৰ চাটনিটো বহুত টেষ্টি হৈছিলে। আৰু খাই কৰি ঘৰ আহিলোঁ আৰু ভিডিঅ' কৰিবলৈ নহ'লে, চ' একদম জাম্প কৰি দিছোঁ নেক্সট ডে'। আৰু এফালে আহিছোঁ আজিও, তাকে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এইখন আচলতে চুকাফা ক্ষেত্ৰ এখন পাৰ্ক হয়, খুমটাইত আছে ভাতৃত্ববোধৰ প্ৰতিমূৰ্তি। ব'লক তেতিয়াহ'লে এণ্ট্ৰি কৰোঁ ভিতৰলৈ আৰু লগতে আপোনালোককো দেখুৱাওঁ ভিতৰত কি আছে আৰু নিজেও চাওঁ, যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ ন। চ' সেয়া এইফালে এণ্ট্ৰি এইফালেদি হয় আৰু আপোনালোকে দেখিছে। আৰু যিসকলে যাব পাৰে তেওঁলোকে এতিয়ালৈকে যোৱা নাই, যাব। আৰু এইটো পোৱালিকেইটা একদম পুতলা মানে এই ইউজ মিউটি দেখুৱাই আচলতে মানে পুতলা টাইপৰ পাইছে ন, তাৰপিছত সিহঁতে এইটো চাবলৈ গৈছে আচলতে। আৰু এটা এটাকৈ চাই যাওঁ কি আছে, কেনেধৰণে আছে। আৰু এইটো এটা ছিটিং প্লেচ, ভালেই বনাইছে। এইটো কি পানীখিনি গোটেই লেতেৰা আইৰণ। এই ৱালবোৰত হেৰি আছে দেখিছা নাই? যুদ্ধৰ হেৰি পেইণ্টিং আছে। ক'ত আছে? ক'ত? এয়া লাচিত বৰফুকন। এইবোৰ জাপি লাইট দি দিলে আচলতে ৰাতি ভাল লাগিব, গম পাইছা নাই? হয়নে? এখন হেলাই থৈছে বৰষুণত এতিয়া মাউতত গৈছে এইবোৰ লগত গৈছে হেৰি সৈন্য লাইটে আছেই নহয়। লাচিত বৰফুকন, এই লাচিত বৰফুকন দেখিছেনে? যুদ্ধ কৰিবলৈ গৈছে ইয়াক, এইবোৰ সৈন্য সামন্ত অসমক বচাইছিলে সিহঁতে। দেশতকৈ মোমাই ডাঙৰ নহয়। মোমাইকৰ কাম দিছিলে এইয়া চুকাফাৰ আৰু হেৰি মাজত কিবা হেৰি হৈছিলে যে গছপুলি দিয়া হেৰি নাই মিলি চুকাফা এখন খুমটাই নহয় জানো? কাৰেংঘৰ শিৱদৌল ইয়াত চব আছে, তাত বনাইছে। ৰংঘৰ এইবোৰ কাষত হেৰি কি আকৌ শিৱদৌল। ভাইটিয়ে কি খেলি লাগে চোৱা। ভাইটি মাউতত গৈছে এইবোৰ লগত গৈছে হেৰি সৈন্য। 14 বছৰৰ তলত শিশুৰ বাবে। সেইটো কিনো? গাড়ী সেই তাত কৰাগে যা, সেয়া কৰাগে চোৱা, এইখিনি কৰাই দিয়েচোন যা। সেইটো সৰু আমাক বাইকত ঠিক হ'ল। বাবা বাবাটি ক'ত দিলে চা। বেচেৰাটোৱে নাই পোৱাও এটা জেগাও। তুমি কাজিয়া লাগিছে, ল'ৰাটোক উঠাবলৈ দিয়াচোন, ডাঙৰ অকণমান উঠিবলৈ দিয়া। তাত উঠিবি আহা, ইয়াত দুটা উঠিবাচোন, আহা ইয়াত দুটা উঠিবা, আহা ইয়াত আহা প্লিজ, আহা দুটা ইয়াত উঠিবা, আহা তোমালোক দুটা আছা নহয় ইয়াত ঠাই। অঁ ইয়াত 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 এইটো নহয়, এইটো গোটেই পানী পানী এইকেইটাত উঠিব পাৰিব, এইকেইটাত উঠি আহিব নোৱাৰিব।
ভৰি শুই নিদিবা টিকাটো দিয়া যোৱা নাহে অকমান লাহে লাহে ধৰিব দেই সি নাহে মই গৈ দিম চাওঁ তুমি তাইক গুচিবলৈ মানা কোৱা হ'ব দে ধৰিব হ'ব আৰু হ'ব মই ধৰিমা আৰু নালাগে নালাগে হ'ব 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 সেইটো গ'ল 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 আকৌ উঠিবলৈ গ'ল এইটো বৰ পাত কৰিছে দেই এটা ইফালে যায় এটা ইফালে যায় দুইটাই ভিন্ন এদোলা আহে বোলে এদোলা ফটোকপি মাৰি দিয়া না হ'ব হ'ব লাহেকৈ পৰি যাব হ'ব হ'ব সেকেন্ড স্টেপ ইয়াত উঠা বগাচোন বগা বগা চেণ্ডেল খুলি লওক সি নোৱাৰে ডাঙৰলৈ পাৰিব ব'লা হৈ গ'ল আকৌ ননো ল'ৰা দুটাই বিৰাটে এনজয় কৰিলে লগতে আমিও কৰিলোঁ বাৰু ল'ৰা দুটাই মানে বেছি ফূৰ্তি পালে কাৰণ তেহেঁতৰ কাৰণে প্ৰতিটো খেলা বস্তু আছিলে তেহেঁতৰ কাৰণে নতুন আছিলে যিহেতু তেহেঁতি আগতে এনেধৰণে পাৰ্কবোৰলৈ নাই যোৱা নিয়া হোৱাও নাই যিহেতু ডাঙৰ হৈছেহে লাহে লাহে নিম আৰু চ' সেয়াই আৰু দুকপিমান ফটো মোৰ ভাল লগা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব